সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই মোৰ সৰু চাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি মই মা ঘৰত আছোঁহি আৰু মা ঘৰত আজি দিনটো কেনেদৰে পাৰ কৰোঁ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া 9:30 বাজিছে। আজি মা ঘৰত অলপ উঠা দেৰিয়ে হ'ল আৰু চাহ খোৱাও দেৰি হৈছে। আৰু এইফালে নব আৰু বাহঁতে পিঠা বনাই আছে চাহ খাবৰ কাৰণে। এইফালে কি বনাইছে? নব কি বনাইছে? চাহ লগত খাবৰ দে। 5 মাহ সম্পূৰ্ণ হোৱাৰ পাছত আমি ঘৰলৈ আহিছোঁ আৰু সকলোৱে আজি এনেদৰে চাহ খাম লগে ভাগে। চাহ জলপান খোৱা হৈ গ'ল আৰু বাহঁতে বাৰান্দাত স্ক্ৰীণ পেইণ্টিং কৰিছে আৰু স্ক্ৰীণ পেইণ্টিং কেনেদৰে কৰিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু কাৰ লগত কৰিছে। এইফালে বাৰান্দাত নব আৰু বায়ে কাপোৰত ফেব্ৰিক কৰিছে আৰু এনেকুৱা কটনৰ কাপোৰ নামঘৰলৈ পিন্ধি যাবলৈ বহুতেই ভাল আৰু যোৰহাটবাসী কাৰোবাক যদি এনেকুৱা কাপোৰ দৰকাৰ হয় আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আৰু কাৰোবাক যদি কিটো দৰকাৰ হয় কিটো ল'ব পাৰিব। এইফালে ৰ'দ পৰিছে মই আপোনালোকক দেখাইছোঁ আৰু ইয়াত এটা গ্ৰীণ কৰিছে আৰু এটা অৰেঞ্জ কৰিব। পেইণ্টিং কৰা এযোৰ কাপোৰ দেখালোঁ আৰু আপোনালোকক অন্য এটা ডিজাইন দেখাইছোঁ আৰু এইটো চাওকচোন বহুতেই ধুনীয়া ডিজাইন হয়। আমি আজি যোৰহাট আছাম এগ্ৰিকালচাৰ পদখনি চাবলৈ ওলাইছোঁ আৰু পদখনি কি ওলাই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম আৰু লগতে আমি কোন কোন যাওঁ আপোনালোকক তাকো দেখাম। এতিয়া আহকচোন অলপ দেখাওঁ কোন কোন ওলাইছে। ক'ত যোৱা তুমি? এইগৰাকী আমাৰ বা ওলাইছে আৰু বা যিহেতু আজি অৰ্ডাৰ আছিলে অৰ্ডাৰ এয়া ডেলিভাৰী দিবৰ কাৰণে কাপোৰ ৰেডি কৰিছে আৰু যদি আপোনাৰ কাৰোবাক এনেকুৱা কাপোৰ দৰকাৰ হয় আপোনালোকে কণ্টেক্ট কৰিব। গৰম দিনত পিন্ধিবলৈ খুবেই আৰামদায়ক হয়। আৰু এইফালে আমাৰ ডাঙৰ ভাতিজী নন্দিকা ৰেডি। হেল্ল' দিয়া। ৰেডি হৈ গ'লো আৰু এতিয়া যাবলৈ লৈছোঁ। আমাৰ এইফালে কুকুৰমেকুৰী দন লাগিছে দেই। আৰু অকণ লগা আকৌ জোতা আকৌ বায়ক ৰেচন কাৰ্ড বিলাক দিব মানুহৰ। ওলালো দেই গাড়ী উঠিছোঁ হ'বলৈ চাবলৈ। বহুত দিনৰ মূৰত আজি নৱালী ৰোডত আহি আছোঁ আৰু পদখনিলৈ আমাৰ বেছি দূৰ নহয় 5 মিনিটৰ ৰাস্তা আৰু ইয়াত দেখিছেনে বাৰু আমি পদখনি বাৰে বাৰে ধান আমি বাৰে বাৰে ধান প্ৰতিটো ধানে আছে আকৌ ইয়াত ধান চাউল। এখন ফুলৰ নাৰ্চাৰী আকৌ অকল ফুল আছে ইয়াত নাৰ্চাৰীখনত। দেখিছে আকৌ মানুহবিলাকে ফুল দেখিছা নে সেই চব্জিয়ে ৱেল কৰি থৈছে। ৰাজদীপ দেখিলানে? আজিও থাকিম কাইলৈ মানে যামগৈ আৰু ভিডিঅ' ঠাই দিছোঁ আমাৰ বামপথাৰ গাঁও সেই দোকানখন নিজৰ নিজৰ দোকান ন হয় দেই। আজি আমাৰ পদখনিলৈ অহা বহুতেই দেৰি হ'ল সেইকাৰণে আমি ভালদৰে দোকানবিলাক নেদেখিলোঁ আৰু অলপ সোনকালে আহিব লাগিছিলে তেতিয়া ভালদৰে দেখা হ'লহেঁতেন। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।